নমস্কাৰ বন্ধুসকল, তোমালোক সকলোকে স্বাগতম জনাইছো তোমাৰ মোৰ আমাৰ সকলোৰে ইউটিউব চেনেল হিচাপ নিকাছলৈ। এই ভিডিঅ'টো সম্পূৰ্ণভাৱে ধেমালিৰ বাবে বনোৱা হৈছে, কোনেও যাতে গাত পাতি নলয়। চিট মানি কেলা বুলি কৈ দে ইয়াক। কোৱা এবাৰ কোৱা। ঐ চুট মানি কেলা। চাওঁ টিকাটো খোল, ষ্টাম্পটো চাওঁ কোনটো জাতিৰ তই। अरे कहना क्या चाहते हो? ঐ দয়া ঐ কি কৈছ তই এখন পকৰটো খুলি গাটা ভালে আছেতো। কি জানি তই কি চাওঁ চাওঁ কৰি থাকা লেতেৰা লোৱা। তো বন্ধুসকল এবাৰ তাৰমানে এনেকুৱাজন ব্যক্তি তাৰমানে যোনজনে ৰস্তাসকলক গালি পাৰি থাকে এনি টাইম, মানে ৰস্তাসকল মানে দয়াহাতৰ নিচিনা। তো আহা তেওঁৰ লগতো চিনাকি কৰাই দিওঁ বলা। মাথাটোত কিবা ঘিউ চিউ আছে নাই তোৰ? এইটোতে মাথাত যদি ঘিউ চিউ ঘিউ না কিয়া ৰিফাইন তেল আছে, কি কৰিম। তো দেখিলা বন্ধুসকল, এইজনেই হৈছে সেইজন দাদা যিজনে ৰস্তাসকলক এনেই গালি পাৰি থাকে, আৰু গালি পৰা বাহিৰে আৰু কাম আছে। ছোৱালী পুৰা টিপছ দিয়ে। এইজন দাদা টিপছ লৈ ছোৱালীজনী পতাব গৈছো, ছোৱালীজনীয়ে মৰমত একদম ওচৰত আহি কিনে যিটো চৰ মাৰিছে গাল ৰকম হৈ গৈছে। নহয় জানো বন্ধুসকল, আমাৰ পৃথিৱীখনত নানা ধৰণৰ জীৱ জন্তু আছে, কিন্তু কিছুমান বহুত অদ্ভুত আছে মানে, এই যেনেকৈ ইহঁতবোৰেই। এই ভিডিঅ'টোৰ বিষয়ে মই একোৱেই নকওঁ, কি ক'বলৈ আছে তোমালোকৰ ওপৰত দি দিছোঁ, তোমালোকে কমেণ্ট কৰি কিনে কৈ দিবা। তো বন্ধুসকল ভিডিঅ'টো বেছি দীঘল নকৰোঁ, ইমানতে সামৰণি মাৰোঁ। ভিডিঅ'টো চাই কিনে যদি ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্ট কৰিবা, আৰু চেনেলত যোনে নতুনকৈ আহিছে তোমালোকে ছাবস্ক্ৰাইব কৰি কিনে আমাৰ চেনেলটো আৰু অলপ ওপৰলৈ উঠাই দিবা, কাৰণ এইটো অকল মোৰ চেনেল নহয়, তোমালোক সকলোৰে চেনেল হয়। তেনেহ'লে আজিলৈ নমস্কাৰ।